আজি মই ঘৰতে অসমীয়া গহনা কেনেকৈ বনালো কৈ আছো বাৰু আপোনালোকক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰি ৰাতিপুৱা শুই উঠি মুখ হাত ধুই মই জুচ বনাব লৈছো আপেল কেইটামান পৰি আছিলে ভাবিলো এনে থকা সলনি জুচকে বনাই লওঁ আপেল পানী চেনি তেনেকে বনালো আৰু মা আৰু মোৰ কাৰণে ভাইটি নাখায় ভালেই হৈছিলে নাইট ডিউটি গৈ আছে পেহীয়ে এইকেইদিন সেইকাৰণে আহিব পৰা নাছিলে আৰু আজি কেনেবাকে সময় মিলাবলৈ আহিছে আৰু আহোঁতে এগালমান কাপোৰ লৈ আহিছে পাপা আৰু ভাইটিৰ কাৰণে কথা এষাৰ আছে নহয় যি বস্তু নহওক কিয় জুই চাই দাম ইয়াত মানে তেনেকৈ দিল্লীত জুই চাই গৰম এইফালে পেহীয়ে কিবা কথা কৈছিলে ভাইটিক মোৰ সেইটো কথাতে হাঁহি আছিলে দেখিছে নহয় কেনেকে ঢিলা কৰি আছে কথা এটা কওঁ ইয়াৰ কাপোৰ কিনিব গলে একদম মানে হাই ফাই দোকানত আৰু মলতহে যায় কম দামী দোকানত নচলে মানে তাৰ কাপোৰবিলাক ফাট মিলি যায় সেইকাৰণে তাৰ পৰা লয় আৰু এইটো কাপোৰ বোলে তাৰ নিপিন্ধে সেইকাৰণে পেহীয়ে মোকে পিন্ধি চাব দিলে কমফৰ্টেবল হয় এই দুটা কালাৰৰ লৈ আনিছে কুৰ্তা চিলাইও আনিছে লগতে পেহীয়ে নিজে ইমান বেছি মৰম লাগিছে কালাৰ কেইটা মোৰ কাৰণে এযোৰ অসমীয়া গহনা অৰ্ডাৰ কৰিছে এতিয়ালৈকে অহা নাই পিছে মোক তাকে দেখুৱাইছিলে ডিজাইনটো কেনেকুৱা লাগিছে মই কৈছো একে ডিজাইনে মোৰ ল'ব মন নাই পেহীয়ে ক'লে চব ডিজাইন একে কিন্তু কিছুমানে অলপমান ইউনিক আছে তোমাৰ তাত যিমান বিলাক ইয়েৰিংছ আছে লৈ আনাছো এদিন হঠাৎ পেহীয়ে মোবাইলত দেখিলে এজনী ছোৱালী এনেকুৱা ইয়েৰিংছ বিলাকত অসমীয়া ডেকোৰেশ্যন কৰি মানে অসমীয়া গহনা বনাই আছিলে তাকে পেহীয়ে মোক ক'লে আৰু মই শুনি ৰৈ থাকিম নে বাৰু মই ক'লো ঠিকে আছে আমিও কৰি চাওঁ এয়া মই ইয়েৰিংছ এযোৰ বনালো কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু পেহীও এটা আঙুঠি বনালে ইমান ভাল হোৱা নাই কিন্তু চেষ্টাহে কৰিছো এইকণ কাম কৰিয়ে আমাৰ অৱস্থা বেয়া হৈ গ'ল মই কৈছো আজি